নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা নাঙল ধোৱা পিঠা খাবলৈ মন গৈ আছিল, গতিকে মাকে আৰু খুৰীকে যেতিয়াই পাৰোঁ তেতিয়াই শুনাই থাকোঁ। আৰু এবাৰ ঘৰলৈ অহাত মা আৰু খুৰী দুয়োজনীয়ে পিঠা খুন্দাত লাগিল। মাক দেউতাকৰ ল'ৰা ছোৱালীৰ প্ৰতি কিমান যে আদৰ ন, ইমান গৰমতো কোৱাৰ লগে লগেই পিঠা খুন্দাত ধৰিলে। এফালে আকৌ ঢেঁকী দিওঁতে পোৱালীকো লাগে ঢেঁকী দিবলৈ, নোৱাৰোঁ বুলি কোৱাত হাততে ধৰি ৰৈ আছে। মাজতে আকৌ বায়ে চাহৰ যতন দিলেহি। দুয়োটাই বহি লৈ চাহৰ জুতি ল'লে আমাৰ লগতে। এনেকুৱা আবতৰীয়া বতৰত কাৰ কাৰ বাৰু পিঠা খাবলৈ মন যায়, কমেণ্ট কৰি জনাবচোন মোক। মোৰ আকৌ যেতিয়াই তেতিয়াই মন যায়। অৱশেষত যেনিবা পিঠা খুন্দি শেষ হ'ল। তাৰ পাছৰখিনিৰ কাৰণে মা আৰু মই দুয়োজনীয়ে বাৰীলৈ ওলালোঁ তৰাপাত আনিবলৈ। পিছে তৰাপাত নাপাই কৌপাতকে তুলি আনিলোঁ। অলপ সময় পিছত আকৌ খুৰীয়ে তৰাপাত দুখিলামান আমালৈ বুলি দি পঠিয়ালে। লগে লগে পাতকেইখিলা ধুই মেলি পিঠা বনাবলৈ বুলি সাজু কৰিলোঁ। প্ৰথমতে মই নিমখ আৰু পানী দি পিঠাখিনি এটা ধুনীয়া মিশ্ৰণ বনাই ল'লোঁ, যাতে পাতত পিঠাখিনি দিওঁতে বৈ নাহি পাতৰ মাজতে আবদ্ধ হৈ থাকে। তাৰপিছত দেউতাই ৰছীও বনাই দিলে আৰু মই পাতত পিঠা দি সেই ৰছীৰে পিঠাটো তৈয়াৰ কৰিবলৈ এনেদৰে বান্ধি দিলোঁ। ইয়াৰ পিছৰখিনি আকৌ মাৰ ভাগৰ। মায়ে জুই জ্বলাই তাৰ ওপৰত পিঠাখিনি বহাই দিলে। অলপ সময় পাছতে আমাৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে কোনে কোনে নাঙল ধোৱা পিঠা খাই ভাল পায় জনাবচোন। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, আকৌ লগ পাই আছোঁ।